এইখন পৃথিৱীত দুখীয়া হৈ জন্ম লোৱাটোৱেই মোৰ অপৰাধ। অভাৱত পৰি দেউতাই মোক ধনী ঘৰত বিক্ৰী কৰি দিলে। সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই, চেনেহ জুৰি তই দিয়া মোক হাততে শুৱা। সুন্দৰী ৰাধে মাই। নমস্কাৰ, মই প্ৰাঞ্জল শইকীয়া। ইউএ নিউজৰ বিশেষ অনুষ্ঠান ইউএ বিশেষলৈ সকলোকে স্বাগতম জনাইছোঁ। আন দিনাৰ প্ৰতিটো পুৱাৰ দৰে আজিও আমাৰ লগত এগৰাকী উদীয়মান শিশু কণ্ঠশিল্পী উপস্থিত আছে। তেওঁৰ লগত আমি কিছু কথা পাতিম, তেওঁৰ পৰা গান শুনিম আমি। আমাৰ লগত উপস্থিত আছে উৰ্বিষ্ণা বৰুৱা। পোনপ্ৰথমে তোমাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। কি গান শুনাবা? প্ৰথমতে মই এটি লোকগীত শুনাম। সুন্দৰী ৰাধে মাই, বৃন্দাবন চাৰিয়া, কৃষ্ণই মথুৰাক যায়। ও সুন্দৰী ৰাধে মাই, বৃন্দাবন চাৰিয়া, কৃষ্ণই মথুৰাক যায়। কান্দে গোপী গণ, কান্দে বৃন্দাবন, কান্দিছে বিৰি ঘৰ বুলি। আকুলি ব্যাকুলি কান্দে মা যশোৱা, মোৰ ৰাম কানু বুলি হেৰা। ও সুন্দৰী ৰাধে মাই, বৃন্দাবন চাৰিয়া, কৃষ্ণই মথুৰাক যায়। কাহাকে লিপিবা গৰু চন্দন, কাহাকে সেৱিবা পাও, কাহাকে যাচিবা প্ৰীতিৰ চুম্বন, কানে পলচিবা গাহেৰা। ও সুন্দৰী ৰাধে মাই, বৃন্দাবন চাৰিয়া, কৃষ্ণই মথুৰাক যায়। বৃন্দাবন চাৰিয়া, কৃষ্ণই মথুৰাক যায়। বৃন্দাবন চাৰিয়া, কৃষ্ণই মথুৰাক যায়। উৰ্বিষ্ণা, তোমাক বহুত বহুত ধন্যবাদ জনালোঁ। ইমান ধুনীয়াকৈ তুমি গীতটি পৰিৱেশন কৰিছা। তোমাৰ এই সংগীতৰ যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? মোৰ এই সংগীতৰ যাত্ৰা মই অংকুৰ শ্ৰেণীত থকাৰ পৰাই মই আৰম্ভ কৰিছিলোঁ। হয়, আৰু তোমাৰ গুৰু কোন আছিল? মোৰ গুৰু সন্মানীয় তুলসী গগৈ ছাৰ। হয়, আৰু দৰ্শকসকলক এই চেগতে আমি জনাব বিচাৰিম, আমাৰ মাজতে উপস্থিত আছে, বাদ্যসংগত কৰি আছে তুলসী গগৈ ছাৰ। তেখেতক আমি চিনাকি কৰি দিছোঁ। গগৈ ছাৰৰ বিষয়ে আমাৰ জিলাখনৰ লগতে জিলাখনৰ বাহিৰে ভিতৰে সকলো অঞ্চলতে পৰিচিত এটি নাম তুলসী গগৈ ছাৰ। তেখেতে সংগীতৰ প্ৰশিক্ষণৰ লগতে অভিনয় জগততো তেখেতৰ দক্ষতা আছে, আৰু তেখেত আজি আমাৰ মাজত উপস্থিত আছে, আমাৰ ইয়াৰ গৌৰৱৰ বিষয়। উৰ্বিষ্ণা, ইয়াৰ পিছত তুমি ইউএ নিউজৰ দৰ্শকসকলক কি গান শুনাব বিচাৰিবা? ইয়াৰ পিছত মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত শুনাবলৈ বিচাৰিম। ঠিক আছে। ফুল কুঁৱৰী
সেই ফুলকে বুটলি আনি তিয়ালো চকুলো সানি গাঁঠিলো এই ফুলৰ মালা গাঁঠিলো এই ফুলৰ মালা ৰসেৰে ভৰা ফুলকুঁৱৰী ৰস চুমি লৈ পলাই ভোমোৰা সেই ফুলকে বুটলি আনি তিয়ালো চকুলো সানি সেই ফুলকে বুটলি আনি সেই ফুলকে বুটলি আনি তিয়ালো চকুলো সানি গাঁঠিলো এই সেই স্মৃতি কাটি দিব আকৌ সেই স্মৃতিটি সুঁৱৰি মই সেই স্মৃতিটি সুঁৱৰি মই হলো বিভোৰা ফুলকুঁৱৰী ৰস চুমি লৈ পলাই ভোমোৰা ফুলকুঁৱৰী ৰস চুমি লৈ পলাই ভোমোৰা মুখ ঢাকি তাই কান্দে লুকাই মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰা ফুলকুঁৱৰী ৰস চুমি লৈ পলাই ভোমোৰা ফুলকুঁৱৰী ৰস চুমি লৈ পলাই ভোমোৰা খুব সুন্দৰ হৈছে উৰ্বিষ্ণা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি গীত তুমি আমাৰ দৰ্শকসকলক শুনালা ধন্যবাদ তুমি গানৰ লগতে আৰু কি কি কৰি ভাল পোৱা মই গানৰ লগতে নাটক কৰি খুবেই ভাল পাওঁ যদি বেয়া নোপোৱা নাটকৰ এটি সংলাপ আমাৰ দৰ্শকসকলৰ বাবে শুনাবা হয় নিশ্চয় ঠিক আছে আমাৰ বিদ্যালয়ত যোৱা বছৰ আমি নাটক এখন কৰিছিলোঁ নাম আমাক অলপ পোহৰ দিয়া তাৰে মই এটা সংলাপ ক'বলৈ ওলাইছোঁ এইখন পৃথিৱীত দুখীয়া হৈ জন্ম লোৱাটোৱেই মোৰ অপৰাধ অভাৱত পৰি দেউতাই মোক ধনী ঘৰত বিক্ৰী কৰি দিলে মা মৃত্যু সগাত পৰি মৃত্যুৰ বাবে বাট চাই আছে ধন্যবাদ তুমি সুন্দৰকৈ অভিনয় কৰিছা গানৰ লগতে ইউ এ নিউজৰ দৰ্শকসকলৰ বাবে তুমি এতিয়া কি গান শুনাবা মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত শুনাবলৈ ওলাইছোঁ চৰাই বনৰীয়া মুকলি মুৰীয়া চৰাই বনৰীয়া মুকলি মুৰীয়া গাঁও বনৰীয়া গীত চৰাই বনৰীয়া মুকলি মুৰীয়া চৰাই বনৰীয়া
চৰাই বনৰীয়া মুকলি মুৰীয়া চৰাই বনৰীয়া মুকলি মুৰীয়া গাওঁ বনৰীয়া গীত উষা জিৰণীয়া পাইলো গুৰিয়া উষা জিৰণীয়া পাইলো গুৰিয়া সন্ধিয়াই দেশলৈ যায় অকল সৰিয়া কৰি মুখীয়া গলা মিলনৰে নিশাতি পায় গলা মিলনৰে নিশাতি পায় চৰাই বনৰীয়া মুকলি মুৰীয়া চৰাই বনৰীয়া মুকলি মুৰীয়া গাওঁ বনৰীয়া গীত মনে উৰু উৰু কৰে তুই লগতে মোৰে উৰণি আছিল মনে উৰু উৰু কৰে তুই লগতে মোৰে উৰণি আছিল চৰাই বনৰীয়া মুকলি মুৰীয়া চৰাই বনৰীয়া মুকলি মুৰীয়া গাওঁ বনৰীয়া গীত গাওঁ বনৰীয়া গীত গাওঁ বনৰীয়া গীত খুব সুন্দৰ হৈছে ইউএ নিউজৰ দৰ্শকসকলো চাগে আপ্লুত হৈছে আমাৰ খুব ভাল লাগিছে তোমাৰ কণ্ঠত গান শুনি ইউএ নিউজৰ দৰ্শকসকলৰ বাবে তুমি আৰু এটি কি গীত শুনাবা মই কমলানন্দ ভট্টাচাৰ্যৰ এটি গীত শুনাবলৈ ওলাইছোঁ বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী এন্ধাৰত জিলিকে জোনাকী পৰুৱা আকাশত জিলিকে জোন এন্ধাৰত জিলিকে জোনাকী পৰুৱা আকাশত জিলিকে জোন ক'লাকৈ ডাৱৰত বিজুলী জিলিকে হিয়াত মোৰ জিলিকে পূৰ্ণিমাৰ জোন হিয়াত মোৰ জিলিকে কোন বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰা
ভগা বিনহিয়াত মোৰ জ্বলিব পূৰ্ণিমাৰ জোন বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী ফুলনিত ফুলৰে ৰাণী ফুলনিত ফুলৰে ৰাণী খুব সুন্দৰকৈ উৰ্বিষ্ণা বৰুৱাই আমাক ইটোৰ পিছত সিটো গান শুনাই গৈ আছে আজিৰ পুৱাটো এনেদৰে জীপাল কৰি তুলিছে উৰ্বিষ্ণা বৰুৱাই উৰ্বিষ্ণা ইয়াৰ পিছত তুমি আমাৰ ইউ নিউজৰ দৰ্শকসকলৰ বাবে কি গীত শুনাবা ইয়াৰ পিছত মই দৰ্শকসকলক দীপালী বৰঠাকুৰৰ এটি গীত শুনাবলৈ লৈছোঁ সোণৰ খাৰুনে লাগে মোক বিয়াৰ বাবে আই চেনেহ জুৰি তই দিয়া মোক হাততে শুৱাই সোণৰ খাৰুনে লাগে মোক বিয়াৰ বাবে আই চেনেহ জুৰি তই দিয়া মোক হাততে শুৱাই ডিঙিৰ মণি নেলাগে মোক হাত কৰিও যে আয়ো তোৰ ছবিটি বুকুতে থমনে পাওলা যে ডিঙিৰ মণি নেলাগে মোক হাত কৰিও যে আয়ো তোৰ ছবিটি বুকুতে থমনে পাওলা যে সোণৰ খাৰুনে লাগে মোক বিয়াৰ বাবে আই চেনেহ জুৰি তই দিয়া মোক হাততে শুৱাই পাতৰে সাজে মোক নেলাগে নানিবি শপতে কাণৰে কেৰু সুচিতা যি সাজে পিন্ধালি সৰুতে সেয়েহে বিয়াতে শুৱাব বাৰু সোণৰ খাৰুনে লাগে মোক বিয়াৰ বাবে আই চেনেহ জুৰি তই দিয়া মোক হাততে শুৱাই আজি মই ওলালো জোনে জোনালী নতুনে ঘৰলৈ জোনে জোনালী আজি মই ওলালো জোনে জোনালী নতুনে ঘৰলৈ জোনে জোনালী সেন্দুৰৰে বন্তি জালি সেৱাতে জামিলি আজি মই ওলালো জোনে জোনালী আজি মই ওলালো জোনে জোনালী আজি মই ওলালো জোনে জোনালী বৰ সুন্দৰ হৈছে তোমাৰ ইমান সুন্দৰ কণ্ঠ আমাৰ ইটোৰ পিছত সিটো গান শুনি থাকিলেও ভাগৰ নালাগিব কিন্তু আমি অনুষ্ঠানটি আমি শেষ কৰিব লাগিব অনুষ্ঠানটোৰ শেষত তুমি দৰ্শকসকলৰ বাবে কি গান শুনাব বিচাৰিবা মই ভূপেন হাজৰিকাৰ এটি গীত শুনাবলৈ বিচাৰিম এ ৰাধা চূড়াৰ ফুল গুজি ৰাধাপুৰৰ ৰাধিকা চাহ বাগিচাত ঝুমুৰ নাচি জুকনুক যাচে ফটিকা এ ৰাধা চূড়াৰ ফুল গুজি ৰাধাপুৰৰ ৰাধিকা চাহ বাগিচাত ঝুমুৰ নাচি জুকনুক
যাচে ফটিকা ধন্যবাদ জনাইছো উৰ্বিষ্ণা বৰুৱা আমাৰ বাদ্য সংগীতকাৰী তুলসী গগৈ ছাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছো এই সুযোগতে আজিৰ আমাৰ এই ইউএ নিউজৰ ইউএ বিশেষ অনুষ্ঠানটো ইমান সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে তোমাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি আমি এই অনুষ্ঠানটি ইমানতে সমাপ্ত কৰিছো